নমস্কাৰ। আজি বহুদিনৰ মূৰত এটি কবিতা পাঠ কৰিম বুলি ভাবিছোঁ আৰু নিৰ্বাচন কৰি লৈছোঁ মহিম বৰাদেৱৰ কবিতা এনেকৈ উৰো আমি মৃত্যুৰ উৰণ, মহগড় বহমপুৰ বৰঙাবাৰীত এনেকৈ জাহ যায় পাখি লগা স্বপ্নবোৰ দুলীয়াজন আৰু ভৱানীপুৰত লুইতৰ দুইটি পাৰত। তেতিয়া শিয়ালবোৰ গাঁতত সোমায়, ককা দেউতাৰ ভোলৰ ঘূৰাই কদমত মেলে চুটি, গৰকি খচকি ভাঙি কলিজা আমাৰ মৰক মৰক বুকুৰ কামিহাৰ। তেতিয়া শিয়ালবোৰ জাকে এৰে ওলায়, মগহৰ ভাগ লৈ হুকুম চলায়। সিহঁত তেতিয়া যেন এটি এটি নপতা ফুকন। ধন্যবাদ।